প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা আজি কি উদ্দেশ্য লৈ সভাখন পতা হৈছে? আজি সভাখন পতাৰ মূল উদ্দেশ্যটো হৈছে আমাৰ 14 নং লখিমপুৰ লোকসভা সমষ্টিৰ আমাৰ শ্ৰদ্ধাৰ সাংসদ কৰ্মদক্ষ সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়াৰ নিৰ্দেশমৰ্মে আমি আজিৰ সভাখন পাতিছোঁ। ইয়াৰ এটা উদ্দেশ্য প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা। তাৰমানে আমি সকলোৱে জানো আৰু জনা উচিত আৰু ৰাইজক সেইটো কাৰণে আমি এৱাৰনেছ কৰিব আহিছোঁ বা সজাগতা সৃষ্টি কৰিবৰ কাৰণে আহিছোঁ যে সমগ্ৰ দেশত কোভিড মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা নামেৰে এটা আঁচনি তেখেতে লঞ্চ কৰিলে, উদ্ঘাটন কৰিলে। আৰু এই আঁচনিৰ দ্বাৰা আমাৰ দুখীয়া পৰিয়ালে প্ৰতিজন পৰিয়ালে তেখেতসকলে এক্সট্ৰাকৈ এক্সিছ কেইটা মানে আৰু প্ৰতিজন মেম্বাৰে 5জনকৈ চাউল লাভ কৰে। আৰু সেই চাউল লাভ কৰাৰ পিছত আমাৰ কি হয়, সেই অসুবিধাখিনি দূৰ হৈছে। যিহেতু এতিয়া কোভিড মহামাৰীৰ ছিজন, এই ছিজনত মানুহৰ দুখ দুৰ্গতিৰ সীমা নাইকিয়া হৈছে, বহুত মানুহৰ অসুবিধা হৈছে। আৰু এই অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ আগৰ সেই আঁচনিবিলাক থকাৰ উপৰিও প্ৰতিজন ব্যক্তিলৈকে মানে এক্সট্ৰাকৈ 5 কেজি চাউল তেখেতে প্ৰদান কৰিছে। তাৰমানে আৰু এই কথাখিনিকে ৰাইজে পাইছে নাই, সেই আঁচনিখিনি ৰাইজে পাই উপকৃত হৈছে নাই, সেই কথাখিনিকে আমি ৰাইজৰ মাজত কথা পাতিব আহিছোঁ আৰু ৰাইজক সজাগতা সৃষ্টি কৰিবলগীয়া আহিছোঁ। আমি সেই আঁচনিখনে সঁচাকৈ আমাৰ ৰাইজক ঢুকি পাইছে নাই বা প্ৰধানমন্ত্ৰীয়ে সেই আঁচনিখন লঞ্চ কৰাৰ পিছত সেই আঁচনিৰ দ্বাৰা ৰাইজ উপকৃত হৈছে নাই, সেই কথাখিনিকে আমি সাংসদ ডাঙৰীয়া আমাক ক'লে তোমালোকে যোৱা আৰু গৈ ৰাইজৰ মাজত সেইখিনি প্ৰচাৰ কৰা আৰু এৱাৰনেছ কৰা, সেইখিনি কথা ক'লে আৰু তেখেতৰ আদেশ আমি পালন কৰি এইখিনি অঞ্চলত আহিছোঁ। আজি বহুত মহিলা আমাৰ আই মাতৃসকল উপস্থিত আছে, আমাৰ দাদাসকল উপস্থিত আছে আৰু তেখেতসকলৰ ওচৰলৈ গৈ পিনে আমি কথা পাতিছোঁ। তেখেতসকলে কৈছে এই আঁচনিৰ দ্বাৰা যথেষ্ট উপকৃত হৈছে। সেইখিনি তো আমি বহুত দিন আগৰ পৰা শুনি আছোঁ যে আমাৰ সমবায় এজেণ্ট বা আমাৰ সুলভ মূল্যৰ দোকানীসকলে যে ৰাইজক মানে প্ৰাপ্যৰ পৰা বঞ্চিত কৰি তেখেতসকলে দুৰ্নীতিটো কৰে। তাৰ অৰ্থটো হৈছে কি, এজন পৰিয়ালে যদি তেখেতৰ ঘৰত যদি 5টা সদস্য আছে, তেওঁ 25 কেজি চাউল পাব লাগে, কিন্তু 25 কেজিৰ ঠাইত তেখেতসকলে 1 কেজিকৈ কাটি পিনি 15 কেজি কৰি দিয়ে বা 16 কেজি কৰি দিয়ে। সেই কথাটোত আমি প্ৰতিবাদ কৰিছোঁ আৰু তেনেকুৱা ধৰণৰ যদি আমি অভিযোগ পাওঁ বা আমি প্ৰত্যক্ষ কৰোঁ, সেইটো আমি প্ৰতিবাদ কৰিম। আৰু যিকোনো ব্যক্তিয়ে যদি এনেকৈ লাভ কৰিছে, তেখেতসকলে লিখিত যদি অভিযোগ দিয়ে, আমি তেখেতসকলক মানে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰলৈকে গৈ আমি সহায় কৰিম। সেইখিনি হ'ব নালাগে বুলি আমি আহ্বান জনাইছোঁ আৰু তাৰ প্ৰতিবাদ কৰিছোঁ আমি, এইটো হ'ব নালাগে।